খবৰ ভালনে আপোনালোকৰ মোৰ চেনেললৈ আপোনালোক সকলোকে জনালো পুনৰবাৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালেই আছে আজি এটা সৰুকৈ কথা কোৱাৰ বাবে মই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালো বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই কিয়নো মোৰ গা খুবেই বেয়া সেইবাবে আপোনালোকৰ লগত কানেক্ট হ'ব পৰা নাই মই মা ঘৰত আছো আজি অলপমান ভাল পাইছে ভাবিলো যে এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিও আৰু 30 জুলাই দিনটো মোৰ বাবে খুবেই ভাল লগা দিন আছিল এটা সেদিনা মই ভিডিঅ' বনাইছিলো কিন্তু মই ভিডিঅ'টো এডিট কৰিব পৰা নাই সেইবাবে ভিডিঅ'টো আপলোড কৰিব পৰা নাই নিশ্চয় মই সেই ভিডিঅ'টো আগবঢ়াম আপোনালোকৰ বাবে আপোনালোকে চাব বুলি মই আশা ৰাখিলো আৰু ভাল কন্টেন্ট লৈ মই ভিডিঅ' বনাই যাম আপোনালোকে চাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই মনৰ পৰা কৈছো বহুত ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজি এইখিনি কোৱাৰ বাবে মই ভিডিঅ'টো আগবঢ়াইছিলো আৰু মোৰ কি হৈছিল নেক্সট এটা ব্লগত জনাম বাৰু আপোনালোকক জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱাবেলি তোক লাগে কোন ভগৱানক তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম সাৰথি কৈ থাকিবি চকুতে সজাই থম